আমাৰ বাপুতি গাঁৱলীয়া মানে মাঘৰ বিহুটো কাৰণে মই শুভেচ্ছা জনাই সৰু সৰু নাতি নাতিনা ভণ্টি আৰু আমাৰ মাইনে বোৱাৰী ছোৱালী মোৰ ল'ৰা ছোৱালী চবে মিলি আমি মাঘৰ বিহুটো ভালদৰে পাতিম বুলি ভাবিছোঁ। গতিকে আমি এতিয়া অহা বছৰলৈ কি হয় নাজানো। মানুহৰ জীৱনটো আজি আছোঁ কালি নাই, ভগৱানেহে জানে। তেওঁৰে শৰণত ধৰি অহাকালিলৈ আমি আজি উৰুকাটো মানিম আৰু অহাকালিলৈ তেওঁৰ মানে শৰণত আমি এপাই ফুলো দিম। আৰু লগতে আমি এতিয়া চুঙা পিঠা কৰি আছোঁ, এতিয়া চুঙা পিঠা বনাই আছোঁ আৰু তিল পিঠাও হ'ব। আৰু এতিয়া মাছ মাংস এনেকুৱা কৰি যি পাৰোঁ তাকে আমি বনাই পেলাই হেৰি চেষ্টা কৰি আছোঁ। চবেই মিলি এসাঁজ খাম আৰু দুখে সুখে এসাঁজ খাম বুলি ভাবিছোঁ। আপোনালোকে আহক। আমাৰ এই আলু হেৰি কৰিছোঁ আৰু এতিয়া মাংস আছে, এইবিলাক আমাৰ দাইল যোগাৰ চব ৰেডি কৰি আছোঁ। এতিয়া বৰ্তমান আমাৰ এতিয়া হ'ব আৰু এই মাংসখিনি অনা হয়। এই মাংস আছে, এই মাংসখিনি দেখাই দিয়ে আৰু না মাংসখিনি মাছে মাংস চব বনাই আছোঁ। হ'ব এতিয়া একো নাই এনেই ওপৰত থাকি দিম। হ'ব 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 হ'ব। গতিকে ৰাইজ আপোনালোকে আমাৰ লগত যোগ দিয়ক আৰু এইখিনিতে সামৰি মাৰিলোঁ। এতিয়াতো সামৰণি মাৰিলোঁ। হ'ব দিয়া, ভৰ্তি সামৰণি মাৰিলোঁ। এয়া আমাৰ মাংস আৰু ইয়াতে মানে আলু চালু আছে, চব আছে। এই মছলা দি ৰেডি কৰিছোঁ। গতিকে এসাঁজ ভালদৰে বিহুটো মানি ল'ম বুলি ভাবিছোঁ। আপোনালোকে